হাই গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। আজি হৈছে 10 অক্টোবৰ 2024। আজি হৈছে বৃহস্পতিবাৰ আৰু আজি শাৰদীয় দুৰ্গা পূজাৰ প্ৰথমটো দিন। তো আজি আহিলোঁ মই গোলাঘাটলৈ আৰু গোলাঘাটত পূজা চাবলৈ আহিলোঁ আৰু ইয়াত কি কি দেখোঁ সকলো আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো শেষৰলৈকে চাই থাকক। গৈ আছোঁ এতিয়া জেল মাৰ্কেটলৈ আৰু এয়া হৈছে জেল মাৰ্কেটৰ মেজিক ষ্টেণ্ডৰ পূজা মণ্ডপ। বহুকেইটা বছৰৰ মূৰত আহিলোঁ গোলাঘাটলৈ পূজা চাবলৈ আৰু চাওক আজি প্ৰথম দিনটোতে কিমান মানুহ হৈছে। কাইলৈ হয়তো ইয়াতকৈও বেছি মানুহ হ'ব। টাউনৰ ভিতৰত আজি গাড়ী মটৰবোৰ সোমাবলৈ দিয়া নাই আৰু সেইটো কাৰণে ইমান অসুবিধা হোৱা নাই। পুলিচ প্ৰশাসনৰো কটকটীয়া নিৰাপত্তা। গৈ আছোঁ আগলৈ, আগত আৰু পূজা মণ্ডপ দেখিবলৈ পাম আৰু এতিয়া পালোহি আমাৰ টেনিছ ক্লাবৰ ওচৰত যিটো পূজা মণ্ডপ, সেই পূজা মণ্ডপৰ ওচৰ পাইছোঁহি। ইয়াতো দুৰ্গা দেৱীৰ দৰ্শন কৰি যাওঁ। তো বলক, এয়া হৈছে টেনিছ ক্লাবৰ ওচৰৰ দুৰ্গা মণ্ডপ। তো এতিয়া যাওঁ টোকানী চাৰ্কেলৰ ওচৰৰ যিটো পূজা মণ্ডপ আছে, তাত দুৰ্গা দেৱীৰ দৰ্শন কৰি আহোঁ। তো বলকচোন। শাৰদীয় দুৰ্গা পূজাৰ সকলোলৈকে বহুত শুভকামনা যাচিলোঁ আৰু এতিয়া আমি আহিছোঁ এমেচা হলৰ ওচৰৰ যিটো পূজা মণ্ডপ, মানে অসম গ্ৰামীণ বিকাশ বেংকৰ তলৰ পূজা মণ্ডপ। আৰু এয়া হৈছে বাটা পইণ্টৰ ওচৰ। চাওক মানুহৰ কিমান ভিৰ। যিহেতু গাড়ী মটৰবোৰ টাউনৰ ভিতৰত চলা নাই, সেইকাৰণে নিশ্চিন্ত মনে সকলো মানুহ খোজকাঢ়ি ফুৰিব পাৰিছে। আহি পালোহি এতিয়া বাছ ষ্টেণ্ডৰ ওচৰ আৰু লাহে লাহে আন্ধাৰো হৈ আহিল আৰু যাবলৈ ওলালোঁ আমি। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো মোৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিলোঁ, বাই বাই।